প্রকৃতিরে বুকুলায়
কণ নবসন্ত আহিলে ঢোলৰে মাটি দিছি পেপৰে মাটি দিছি গগনাৰে অমিয়া গগনাৰে কুঁৱৰা ষ্টেণ্ড কৰিছে নৱম ৰেংক পাইছিলে নৱম স্থান দখল কৰিছিলে সদৌ অসমৰ ভিতৰত আৰু আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান দখল কৰি এই বিদিশানাথক সম্বৰ্ধনা জনাবৰ কাৰণে এক বিৰল ভূমিকা এক বিৰল ক্ষণৰ মই সাক্ষী কৰিছোঁ আপোনালোকক পিতাকে জনাব পুত্ৰীক সম্বৰ্ধনা এটি জাপিৰে এইখন ফটো পাৰিলে কোনোবাই সংগ্ৰহ কৰক এটি জাপিৰে বিদিশানাথ বুজিব আৰু কি হৈছে এটি সম্বৰ্ধনা আগবঢ়াব বুজিছোঁ মাতি আনিছিলোঁ আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মনত আছে প্ৰিয়ে? তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে।
ভাইটি ইয়াৰ ভিডিঅ' কৰিব পাৰিবা প্ৰিয়ে ভিডিঅ' কৰিব আমাৰ পাৰিবা কিবাৰে ভাড়া ঘৰ ভিডিঅ' কৰিব পাৰিবা তেনেহ'লে প্ৰিয়ে আজি এটা তুমি কাম কৰা পাৰিবা তোমাক এটা মই পৰীক্ষা লওঁ তুমি দুটা সম্পূৰ্ণ কৰি সম্পূৰ্ণ কোনো কথা নাই চাবি কোনো কথা নাই কথা আমি তুমি মানুহখিনি উঠাইছে এনে সঁচা সঁচা কাৰণে পৰীক্ষা কৰে বুলি কিন্তু ক্লাছৰে ৰাম হৰি ফুলাৰি পৰিছিলে কেইটা ৰাম হৰি কেইটা ফুলাৰি পৰিছিলে কেইটা দিছিলে আপোনালোকে নাজানে ব্ৰাহ্ম হৰি কেইটা ফুলাৰি পৰিছিলে দুটা পুরো ব্রাহ্ম হরিয়ে ঠিকই আনিলে কিন্তু ভুল দুটার মাজত ইমানেই পাৰ্থক্যতে এটা ৰঙা ফুল আনিলে আনটো বগা ফুল আনিলে ব্ৰাহ্ম হৰিয়ে দেখোন প্ৰথমতেই খেলি মেলি লগালে বাৰু যি নহওক বগা ফুলটো হৈছে প্রভু নারায়ণৰ প্ৰসাদ কিবা কাৰণে যদি ব্ৰহ্ম হৰিয়ে সেই বগা ফুলটো গণিত দলি মাৰি দিয়ে তেনেহ'লে ব্ৰহ্ম হৰি নিশ্চয় পুত্ৰ সন্তানেই হ'ব আৰু কিবা কাৰণে যদি ব্ৰহ্ম হৰিয়ে সেই ৰঙা ফুলটো গণিত দলি মাৰি দিয়ে তেনেহ'লে কিন্তু ব্ৰহ্ম হৰিয়া জীৱন কি সন্তান হয়ে ও পৰীক্ষা কৰিলা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি কিন্তু মহা চিন্তা কৰিছে কোন তুৰিম বগা তুলিম নে ৰঙা তুলিম নে বগা তুলিম নে ৰঙা তুলিম আৰু তোৰ মুখতে কি চাইছ তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা এইমাত্ৰ যে কলি পুত্ৰ কন্যা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি যে কলি ব্ৰাহ্মণী তই মাত্ৰ কাৰ বিয়া কথা কলি কাৰ বিয়া কথা
আকৌ কি কৰিবলা ভৰিয়ে মাত্ৰ এই ৰচন এইমাত্ৰ যে কলি সুষমা নামে ভনী মূৰ আছে আকৌ জনী তাইকে বিয়া কৰাই লোৱা কহিলো মই এইবাৰ ভনী এইমাত্ৰ যে সুষমা বুলি যে কলি তই সুষমা বুলি কাৰ কথা কলি কেৱল মোৰে কথা কৈ থাকা নি এ ৰচন তই যে এইমাত্ৰ যে সুষমা বুলি কলি তই সুষমা বুলি কাৰ কথা কলি তোৰ ভণ্টি মানে ৰথ তোৰ সেই ঘৰত থকা বৈ নেকি তাই কি এতিয়াও বিয়া হোৱা নাই সম্বন্ধত কি হ'ব তোৰ সম্বন্ধত ফুল খালি ভিন্ন ফুল খালি ভিন্ন ফুল খালি ভিন্ন পাৰে যে ৰাখ আজিকালি ফুল খালি গৈ বিয়া পাতিব পাৰি খুৰা আজিকালি ফুল খালি গৈ বিয়া পাতিব পাৰি না পাৰি বুলি কৈছোঁ দেখোন হা পাৰি এই বুলি হয় খুৰাৰ মানে চান্সটো আছে মানে যাম হৰৰ হৌ তাহানিৰ কথা মনত পৰিলে হৰিৰা কৰিলে জানা শহুৰাৰ ঘৰ পালে গৈ আৰু আনফালে সুষমাই কি কৰি আছিলে তা না 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 এবনিয়া এইটো যে আপাটো যে ৰখি আছে চা ৰচোন মোক ভাল লগা হৈছে ৰচোন চাচোন মোৰ ফালে আমার ভাল লগা হৈছে ক্যামেরাটা দেখি সাইডে করে দিলে মধ্যে কিনা শিখে চাচোন মোক ভাল লগা হৈছে টান কেনে কৈ ভাল লগা হৈছে না ভাল লগা হৈছে
তখন উপর নকরে বললো ওখানে এমনি ও বাসায় আপনি দেখা পাই ও বাসায় আপনি দেখা পাই ও ভালো হুসু 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 আসছে না 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 এ মুরগনিয়া আসিরে তাই ও আইনা তাই এমনি আজ যখন মতক্ষণ বাস নাচ বেরোচ্ছে কোন বাইব এমনি এরসুড় এই ৰঙা যে স্পৰ্টিং পিন্ধি আছে আপুনি অলপ আগুৱাই আহকচোন এমনি এইটো আমাৰ ডাঙৰ ভিডিঅ'টো নেকি হা হয় ডাঙৰ ভিডিঅ' আপুনি নাম চাবলৈ কেতিয়া আহিছিল সন্ধিয়াতে আছিল ৰ'ব আপুনি বাৰু নাম চাবলৈকে আছে ঠিকে আছে আপোনাক কথা এটা কওঁ ইয়াত কিন্তু চিৰি মানুহ কিন্তু বহুত আছে আপনি মোৰ বাহিৰে জিবাচি কিয় কৈছো নে আপনি যে আজি ৰঙা কলা থকা যে চোলাটো যে পিন্ধি আছিল তালুটো যে চুলিকেইটা যে কম আছে পেটটো যে গণে জঞ্জি পেটটো হাঁহি দিদি আপনার কাছে মস্ত ঠকা লাগা হচ্ছে এমনিয়া ও কথা তাই বিনিয়ে